নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক পাঠক। এনেকুৱা ভিডিঅ'লৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আপোনালোকে মোক উৎসাহ যোগাবৰ কাৰণে লাইক আৰু কমেণ্ট কৰিব। বাছি বাছি তোমাকে বাচিম, হৃদয়তে সতনে হাচিম, তোমাক সাজিম কাচিম। কি হলে বহি থাকবি না? খাৱাৰ কাৰণে কিবা আম্বা নাদাই কিয়? মস্ত ভোক লাগছি জানছা না? অ ভাই মস্ত ভোক লাগছি, কিবা আমাৰ নাকি অৰ্ডাৰটো দি এনে খাব মাতি আনছা নাকি? দে কি খাবি কচোন গো? চিংৰা আৰু চাহ খালি হ'ব না? দে চিংৰা আৰু চাহকে আম্বা দেং দে। দে হ'ব দে, চিংৰা আৰু চাহকে আম্বা দি। তামান ভোক লাগছি জানছা না? কি কৰো এটা ৰং নম্বৰতে ফোন মাৰো ৰ। এইটো নম্বৰতে ফোন মাৰো ৰ। হাও ফল চিংৰা এটা খাইছো, পেটটো কিবা ভাল লগা নাই। পৰীৰ দিনা মানৰে চব্জি দিছে নেকি চিংৰাত? কিবা পেটটো গড়বড় লাগছি। ফল মোৰো কিবা পেটটো ঘুৰঘুৰাবা লাগছি চিংৰা এটা খাই পেলাই। কি কাম কৰছি এইটো দোকানী? পৰীৰ দিনাৰে দিছে এম্পাই চব্জি। পেট ফুলি মৰবা লাগব এনা চিংৰা খালি সদায় সদায়। ইছৰাম কি হব ফল? মোৰ এটা অৱস্থা বেয়া হৈছে ৰ। হাও কি কক গেলে? পংকজ কক গেল? পংকজটো নাই। হা ফল এথানেচো এতে আছিলে, মোৰ এটা পেটৰ হেৰিতে গমেই নাপালো কক গেল। চিংৰা খাই বমি কৰিব যোৱা নাই তো? যচোন যা বাহিৰত যাই চাই আহো, যো। হেল্ল', কি কৰি আছা তুমি? মোৰ তোমাক ইমান ভাল লাগে, ফোন চনো তুমি নকৰা একো। ঈশক আমাৰ লগত কথা পাতি আছে ফল। ইহান মুখতনো কাই প্ৰেমত পৰলাই? আপিজনীৰ লগত কথা পতা আনপাং কাবাৰ প্ৰেমত পৰছি। কৌশিক যচোন যো সুধো যো সি কাৰ প্ৰেমত পৰছে, ভালকে উঠবা লাগিব ইয়াক। নীল যো সঁচাই কৈছা না? মোক তুমি ক'ত দেখলা? মইছো তোমাক দেখাই নাই। কি কয় নীল? দেখা নাপাকে ৰং নম্বৰত কথা পাতি আছে ফল। আহিলি না তহঁতে পিছে পিছে, এটা আপি ৰং নম্বৰত লাইন দি আছিলে, তহঁতৰ ধৰি প্ৰপ'জ মাৰবাই নোৱাৰিম। তহঁতে বৰ চোৱা খাৱায়ে। ফফৰে খাৱা তোৰ সেইখান মুখততো কাই ভাল পাব দেখা পালি তোক লাঠি মাৰি থৈ গুচি যাব যা। কাক ফফৰে খা বুলি ক? তাই মোক কিমান ভাল পায় ফোনত কৈ আছিলে থানে। তই পস্তাবি একদিন, কান্দি মাৰবা লাগব তই। নীল তই ঠিকে কৈছা, ই একদিন কান্দবা লাগব। ৰং নম্বৰত সি ভাল পাবা যায়, আপিৰ মুখে দেখা নাই। ডাঙৰ আপি কেইটা তাক কেৰাকেও নাচায়ে। সেই ফল তহঁতে বৰ শনি মানুহে। সেই নাথকো তহঁতৰ লগত থাক একলা একলাই তহঁতে। ইসি গুচি গেলে ফল, খং কৰি গেল নেকি নে? যাক যো জকে যায়, আমিও যাং যো। একদিন কান্দি কান্দি আমাৰ লগতে আহিব লাগব যো সি। লগ কৰাৰ পিছত এনে সিয়াক লাঠি মাৰ দিব। এনে সি সেইখান মুখত কোনে ভাল পাব? দেখা পালে লাঠি মাৰ দিব। মোক তাই এৰি থৈ গেল, মোৰ তাৰে ৰিচাৰ্জো ভৰালা, আজি মোক লাঠি মাৰি থৈ গেল। তাই মোক এনে কৰিব বুলি ভাবা নাছিলো। পাইছা কৈছো, ইমান কলো মই ৰমেনৰ জীয়াকক কত বুলি। নহয় মাই, তাইৰ ওচৰত গেলি মই গন্ধ পাঙে, তাইৰ মুখখনত যেনাহে ভেকচা ভেকচা গন। তাইকনো মই কেনেকে ভাল পাঙে মাই? আপিতো ইমান ভাল আছিল, কামে কাজে ভাল, স্বভাৱ চৰিত্ৰ ভাল। নহয় মাই, তই বুজি নাপা কিয়া? তাইৰ কাষত গেলি মোৰ বমি আহিবা খোজে। মই থাম কান্দি। গানেতি গোৱানা ও মা, হাত বুলাই দিয়া না ও মা। গান গা বন্ধ কৰে, এটা কথা গম পাইছা না নাই? কি কথা? গম পা নাইছো মই। কি গম পোৱা নাই? কি কথা কয়, শিখৰে মাথাত ধৰছে নেকি তোৰ? পংকজেছো আপিটো বতাহৰ বেৰে আমাৰ লগত নাহাই হল, খবৰে নলা হল। কি হৈছে সিৰ? খবৰ ল'ব যাম যে একবাৰ। ভাল কথা মনত ফেৰাই দিছা। যো খবৰ লৈ আহো যো। কৌশিক ইছু কান্দবা লাগছি লাঠি মাৰলা আম্বাং দে ইয়াক, সেইকাৰণে কান্দি আছে ফফৰে খাৱা। কি হলে? কিয় কান্দবা লাগছে তই? নকবি দে, মোক তাই ঠগে থৈ গেল, মোক লাঠি মাৰ দিলা, মোৰ পইচাও খালা। আমি গাঁৱতে শুনা নাছিলি না? এখন পাইছা কচু ডাল, ফফৰে খাৱা। যো ফুৰবা যাং যো একবাৰ, ফুৰবা গেলে তোৰ মনটো ভাল লাগব যো, ফুৰি আহো এক পাক যো। তহঁতে মোৰ ভাল বন্ধু দে, আজি পেৰে মই আৰু এইগিলা প্ৰেম চেম নকৰো। যো ফুৰি আহো যো। হ'ব দে চকুৰ পানী খিনি মুচিলো, ফফৰে খাৱা।
যাং যো ফুৰবা যাং যো তহঁতে মোক লগ কৰবা এক পেকেট চিখৰটো লৈ আহিব পাৰিলি হয় এথানে কান্দি আছিল এথানে শিখৰ খায়। কাৰণে পাগলা হৈ গিলা চলি।